Hello, namaskar and welcome back to my YouTube channel. তো কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল আৰু আশা কৰোঁ আজিৰ ব্লগটো ধামাকাবলৈ গৈ আছে গাইজ। আজি মানে আমাৰ কলেজত আছে ফাতেহা আছে। তো মই মানে এতিয়া উলি ল'লোঁ। এতিয়া মানে বাজিছে 6:30। তো 6:30 বজাতে আমি যাব ওলালোঁ, মানে কি আমাৰ বজাৰ চজাৰ আছে, বহুত কিবা কিবি কাম আছে। তো সেইকাৰণে আমি যাব ওলালোঁ আৰু গাইজ এতিয়া মানে মই গৈ আছোঁ মানে এজন ফ্ৰেণ্ডৰ ঘৰৰ পৰা আমি মানে কি দোকানত যাম, দোকানৰ পৰা আৰু হেৰি যাম, তাৰপিছত আমি আৰু এতিয়া আৰু মই গৈ থাকোঁ আৰু এটা আছে, তাইকো লগত লৈ পেলাই গৈ থাকোঁ নে কি? আজি ৰাতিপুৱা অনুভৱটো কেনেকুৱা? বহুত মানে ভাল লাগিছে, তেওঁ মানে টোপনিটো ভাঙি গ'ল আৰু। তো গাইজ এতিয়া আমাৰ মানে 3টা হ'ল, তেতিয়া 2টা আছিল, এতিয়া 3টা হ'ল। আমি একেবাৰে সাজি আছে আপিনা, আকৌ বহুত দেৰি হ'ব ওলাওঁতে, সেইকাৰণে একেবাৰে সাজি আছে। और अभी तो रुको, क्लाइमैक्स अभी बाकी। কেনে অনুভৱটো আজি? অনুভৱটো থোৰা ভাল লাগছে, থোৰা বেয়া লাগছে। তো গাইজ এতিয়া মানে কি আমি মানে নিচাক চিনি নাপাই, নিচাক আমি আনিব গৈ আছোঁ মানে কি, আৰু তাই আহি আছে অকলে আৰু গাইজ এতিয়া আমাৰ চব মানে কি আমাৰ যিখিনি মানে বস্তু মানে কি ল'ব আছে সেইখিনি লোৱা হ'ল। এতিয়া আমাৰ অকল নিৰামিষ। অনুভৱটো কেনেকুৱা তোমাৰ? একদম নকবি আৰু। হয় নেকি? মজা। মানে আজি ৰাতিপুৱা 6টা বজাতে উঠিছোঁ তোৰ কাৰণে, জানানে? মোৰ কাৰণে Oh my God! এতিয়া মানে কি যাক আনিব গৈছিলোঁ, মানে ইমান দূৰ, এইটো আহি পালে ইমান লেট গাড়ী গাইজ। আহি আমি পালোঁ কলেজ, আৰু এতিয়া আৰু আমাৰ কাম ষ্টাৰ্ট হ'ব আৰু। তো তাৰ আগতে এটা বস্তু দেখাই আছোঁ আপোনালোকক। ৰাতিপুৱা পুৱাই তো সেগিলা আউটড্ৰেছ দেখা মানুহ মানে আৰু কি ক'ম আৰু, ষ্টাইল আছে আমাৰ চব মানে বজাৰ কৰা হ'ল। এতিয়া আমাৰ আছে অকল চব্জি বজাৰ কৰিবৰ কাৰণে আমি লিষ্ট লৈ আহিছোঁ। তো চব্জি বজাৰখিনি কৰোঁ, তো দেখাই আছোঁ চব্জি কি বজাৰ কৰোঁ। তো বজাৰ কৰিব আছে কি বজাৰ? থোৰা বজাৰ। তো গাইজ আমাৰ এতিয়া চব বজাৰ চজাৰ কৰা হ'ল, আৰু কিবা কবি নে বজাৰৰ দাম, মানে পাচলিৰ দাম বজাৰ কৰা হৈ গ'ল। আৰু এতিয়া আমি আছোঁ বহি আছোঁ, আৰু বজাৰ কি কৰিলোঁ চব এনে দেখাই আছোঁ। এতিয়া আমি আহি পালোঁ মানে কি আৰু এই আমাৰ দাদাজনৰ ঘৰত। তো ঘৰত মানে কি আমি চাহ বনাই লৈ যাব আহিছোঁ। চাহ বনাই আছে, আমি এতিয়া এই আৰু আৰামে চবতে আৰামে লৈ চাইছোঁ। এতিয়া আমাৰ চব মানে কাম চাম কৰা হৈ গ'ল। এতিয়া আৰু আমি ঘৰত গৈ থাকোঁ, একদম ৰেডি হৈ আমাক দেখা পাব।
একদম এতিয়া আমি দেখা নাযায় একদম মানে যাদু আৰু একদম পুৰা একদম উলি চুলি আমি ৰেডি হৈ পেলাই আহিহে দেখা দিম তো এতিয়া আমি A few moments later. তেতিয়া আমি মানে কি আৰু কেয়া ড্ৰেছত আছিলে এতিয়া মানে আমি চবে আহিলোঁ আৰু তো আছোঁ কলেজত তো এতিয়া আৰু কলেজত গৈ আছোঁ আৰু কি কৰিম আৰু কলেজত গৈ আছোঁ এতিয়া কলেজ পামেই আৰু মই এতিয়া কলেজ পালোঁ আহি আৰু ৰাতিপুৱা যিকেইজন মানে কি আমি চিম্পুলকৈ আহিছিলোঁ তো মই দেখাইছোঁ এতিয়া চাব আৰু মই দেখাই আছোঁ মানে কেনেকুৱা দেখাইছোঁ চাব এইয়া ৰাতিপুৱা অহাজন এইটো তো গাইছ এতিয়া মানে খোৱা লোৱা হেন্দি হৈ আছে আৰু নাপাওঁ খাব আছে সেয়া খাব নাপাওঁ আগতে বৈছে আমি বহাই নাই আৰু আলু নক'লোঁ আৰু চব এইগিলা খাব নাপোৱা আগতে বৈছে আমি নবহাৰ আগতে এইগিলা কেনে লাগছে নাই একো নাই মই ভাবিছিলোঁ কিবা পাম বুলি একো নাই কাৰো তাতে নাই সেয়া এই আমি যে ৰাতিপুৱা মানে একেলগে আহিছিলোঁ সেইটো আৰু ৰাতিপুৱাৰ পৰা কষ্ট কৰি আছে ৰাতিপুৱাৰ পৰা কষ্ট কৰি আছে কিন্তু এতিয়ালৈ ভাত খাৱা নাই 4টা বাজে এতিয়া আমি মানে কি ফটোশ্বুট কৰি আছোঁ আৰু চব ফটোশ্বুট কৰা আৰু ৰাজগাড়ী চবতকে আমি এতিয়া খাই লৈ উঠি পেলাই লগ পাই আছোঁ কি দেখে কিন্তু দেখাম আৰু কি খাইছোঁ কিন্তু দেখাম আৰু তাৰপিছত চাই যাব ক'বা দি মোক ক'বাই নাদিয়ে একদম পচন্দ তো আমি এতিয়া খাই মানে কি দিয়াই নাথাকে খালি তো আমাৰ পানী দিয়া মানুহ এয়া পানী দি আছে মানে খোৱা হেৰি আনি বাবুলি কৈ দিয়া এতিয়া খাব উঠিছোঁ নহয় তো গাইছ আজিৰ এই ভিডিঅ'টো মানে এইখিনিতে আছিল তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো এতিয়া মানে কি ঘৰত যাওঁ ফ্ৰেছ হওঁ বহুত মানে ভাগৰ লাগিছে আজি ভাল লাগিছে কিন্তু ভাগৰো লাগিছে তো সেইকাৰণে আমি যাওঁ তো বাই বাই গাইছ যদি ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰি দিব আৰু